নমস্কাৰ সকলোকে। আজি জ্যোতিষৰ এটা বহুতেই বেছি ভাল টপিকৰ ওপৰত আলোচনা কৰিম যে কৰ্মক্ষেত্ৰত যদি আপুনি ভাল ৰিজাল্টছ পাব বিচাৰিছে, যে আপুনি বহুত দিনৰ পৰা চাকৰিৰ কাৰণে চেষ্টা কৰি আছে কিন্তু আপুনি চাকৰি পাব পৰা নাই, তেতিয়াহ'লে আপুনি কোনটো এটা ৰেমিডি কৰিলে আপোনাৰ কৰ্মক্ষেত্ৰত আপুনি ভাল ৰিজাল্টছ পাব। এনেকুৱা নাই কোৱা যে মই আপুনি গভৰ্ণমেণ্ট জব পাই যাব, সেইটো কথা ক'ব নোৱাৰোঁ, কাৰণ সেইটো বহুত বেছি ডিপেণ্ড কৰে আপোনাৰ বাৰ্থ চাৰ্টখনৰ ওপৰত। আপোনাৰ ৰবি বা ধৰি লওক বৃহস্পতি, তেনেকুৱা এটা শনি, ধৰ্মাধিপতি যোগ, এনেকুৱাবিলাক কিছুমান ভাল গ্ৰহৰ পজিশ্যন থাকিব লাগিব, তেতিয়া আপুনি গভৰ্ণমেণ্ট জব বা আপুনি ভাল পদত চাকৰি পোৱাৰ সম্ভাৱনা থাকে। কিন্তু কোনবিলাক এনেকুৱা মানে আপোনাৰ চিম্পল কিবা ধৰি লওক সোনকালে কিবা জব এটা পোৱা বা য'ত আপুনি নিজকে এংগেজ কৰিব পাৰে, তেনেকুৱা কিবা এটা চান্সেছ পোৱাৰ সম্ভাৱনা পোৱা জব এটা পোৱা চান্সেছ বাঢ়ি যায়। তো সেইটো ৰেমিডি হৈছে যে আমাৰ যিহেতু নক্ষত্ৰ আছে, নক্ষত্ৰটো অকল জাষ্ট এনেকুৱা এটা কনচেপ্ট নহয় যে জাষ্ট এইটো তৰাৰ এটা মণ্ডল, কিন্তু তাত বহুতো ৰহস্য সোমাই আছে। নক্ষত্ৰৰ এটা চিহ্ন থাকে, তাৰ এটা উচ্চাৰণ থাকে, এটা ধ্বনি থাকে, আৰু লগতে নক্ষত্ৰবিলাকৰ আপোনাৰ বহুতেই বেছি ইম্পৰ্টেণ্ট হৈছে যে তাৰ এটা জীৱ আৰু এটা চিম্বল থাকে। সেই চিম্বলটো বা সেই জীৱটোৰ আপুনি প্ৰতিছবিটো আপুনি যদি বনাব পাৰে, তেতিয়া কিন্তু সেই নক্ষত্ৰটো আপোনাৰ এক্টিভেট হোৱা দেখা যায়। এই কনচেপ্টটো এনেকুৱা টাইপৰ হয় যে আপোনাৰ যোনটো দশম অধিপতি গ্ৰহটো যোনটো নক্ষত্ৰত বহি আছে গৈ পেলাই, যেনেকৈ যদি আপোনাৰ দশম অধিপতি গ্ৰহটো মানে যোনটো নক্ষত্ৰত আপোনাৰ গৈ বহি থাকিব, সেই নক্ষত্ৰটোৰ আপুনি যদি প্ৰতিছবিটো আপুনি যদি বনাব পাৰে, তেতিয়াহ'লে বা প্ৰতিছবিটো আপুনি যদি বনায়, তেতিয়াহ'লে আপুনি কৰ্মত সোনকালে কিবা এটা ৰিজাল্টছ পোৱা, ভাল প্ৰতিফল পোৱা দেখা যায়। এই ৰেমিডিটো আপুনি নিশ্চয় কৰি চাব, কাৰণ এইটো মই দিয়া ৰেমিডি নহয়, বহুত ভাল জ্যোতিষবিদে বা বহুতজন গ্ৰেট এষ্ট্ৰলজাৰবিলাকে এই ৰেমিডিটো ইউজ কৰিবলৈ কয়। কাৰণ আপোনাৰ যিহেতু দশম অধিপতি গ্ৰহটো যেনিবা আপোনাৰ দশম অধিপতি স্থানত যদি শনিখনৰ দশম অধিপতি স্থানত যদি মংগল হ'ল, মানে মংগল যেনিবা আপোনাৰ লগ্নটোৰ ওপৰত ডিপেণ্ড কৰে, যেনিবা আপোনাৰ যিটো লগ্ন হ'ব তাত আপোনাৰ দশম অধিপতি গ্ৰহটোৰ ওপৰত তাৰপৰা যদি আপোনাৰ যদি বৃশ্চিক লগ্ন হয়, তেতিয়া দশম অধিপতি স্থানটোত আপোনাৰ ৰবি আহিব, মানে সিংহ ৰাশি পৰিব। তো সিংহ ৰাশি হ'লে আপোনাৰ ৰবি আপোনাৰ দশম অধিপতি গ্ৰহ হ'ব, আৰু সেই দশম অধিপতি গ্ৰহটো যোনটো আপোনাৰ নক্ষত্ৰত বহিব, সেই নক্ষত্ৰটোৰ আপোনাৰ ডেফিনিট এজন মানে বেলেগ যেনেকৈ আপোনাৰ নক্ষত্ৰ আছে, তাত তেনেকৈ বেলেগ নক্ষত্ৰৰ এটা চিহ্ন আছে। সেই চিহ্নটো আপুনি সেই যোনটো দশম অধিপতি গ্ৰহ, সেই গ্ৰহটোৰ বাৰত, যেনেকৈ যদি বুধ হয় তেতিয়াহ'লে বুধবাৰে, শুক্ৰ হ'লে শুক্ৰবাৰে, ৰবি হ'লে দেওবাৰে বনাব, আৰু বনাই পেলাই আপুনি মানে এটা ৰঙা কলমেৰে বনাই পেলাই সেই চিহ্নটো আপোনাৰ ওচৰত ৰাখিব, আৰু আপোনাৰ ওচৰত ৰাখিব পাৰে, বা আপুনি যিকোনো এটা নৰ্থ ৱেষ্ট, আপোনাৰ ঘৰৰ ৱেষ্ট ডাইৰেকশ্যনত বা ইষ্ট ডাইৰেকশ্যনত সেই চিহ্নটো এটা সৰুকৈ ফ্ৰেম এটা বনাই পেলাই আপোনালোকে লগাই দিব পাৰে, যোনটোৰ পৰা আপুনি ভাল ৰিজাল্টছ পোৱাৰ চান্সেছ বহুত বেছি আছে। তো নিশ্চয় এই প্ৰতিকাৰটো আপুনি ট্ৰাই কৰিব, আৰু যদি কেনেবাকৈ কিবা বুজি পোৱা নাই, তেতিয়াহ'লে মোক মেছেজত সুধিব পাৰে। ধন্যবাদ।